নমস্কাৰ আপোনালোক সকলোকে মই মোৰ এই চেনেল ডেফোডিল ষ্টৰীলৈ স্বাগতম জনাইছোঁ আপোনালোকে থাম্বনেইলটো দেখি ইতিমধ্যে গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে হয় যেহেতু আমাৰ TARL অৰ্থাৎ টিচিং এট ৰাইট লেভেলৰ প্ৰশিক্ষণ অলৰেডি আৰম্ভ হৈ গৈছে আৰু ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ দুটা দিন আমি পাৰ কৰিছোঁ গতিকে ইয়াৰে প্ৰতিবেদন কেনেকৈ প্ৰস্তুত কৰিব লাগে তাৰে এটা আৰ্হি মই লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ TARL অৰ্থাৎ টিচিং এট ৰাইট লেভেল প্ৰশিক্ষণৰ প্ৰথম দিনৰ প্ৰতিবেদন দিনাংক 5/8/2025 মঙলবাৰ স্থান ইয়াতে আপোনালোকে যোন স্থানত প্ৰশিক্ষণ লৈ আছে সেই জায়গাটোৰ নাম উল্লেখ কৰিব লাগিব গ্ৰীক দাৰ্শনিক সক্ৰেটিছে কৈছিল শিক্ষাই মানুহৰ শ্ৰেষ্ঠ সম্পদ প্ৰকৃততে শিক্ষা হৈছে এই ধৰণৰ সম্পদ যিয়ে মানুহক জীৱনত সৰলতাৰ পৰা জটিলতম পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাহস যোগায় কোনো শিশু যাতে শিক্ষাৰ পৰা বঞ্চিত হ'ব নোৱাৰে তাৰ বাবে অতীতৰ মহান ব্যক্তিসকলে দি থৈ যোৱা অৱদানসমূহৰ প্ৰতি আমি সকলোৱে চিৰকৃতজ্ঞ হোৱা উচিত ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ত উল্লেখ কৰা হৈছে যে প্ৰাথমিক বিদ্যালয়ত সাৰ্বজনীন বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ জ্ঞান প্ৰাপ্ত কৰোৱাটো আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ এই ক্ষেত্ৰত নিপুণ অসমৰ অভিযানৰ বিষয়ে আমি সকলোৱে জ্ঞাত কিন্তু বিভিন্ন সমীক্ষাৰ পৰা দেখা পোৱা গৈছে যে বিদ্যালয়সমূহৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম দিনৰ বহু শিক্ষাৰ্থীয়ে এতিয়াও বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ জ্ঞান আয়ত্ত কৰিব পৰা নাই সেয়েহে সমগ্ৰ শিক্ষা অসমে এই দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমৰ TARL পদ্ধতিটো ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰয়োগ কৰাৰ পৰিকল্পনা হাতত লৈছে আমি আশা কৰোঁ এই কাৰ্যসূচীৰ সফল ৰূপায়ণত সকলোৱে সহযোগিতা আগবঢ়াব যোৱা ইংৰাজী 5/8/2025 তাৰিখে TARLৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ইয়াত সমল শিক্ষক হিচাপে উপস্থিত থাকে শ্ৰদ্ধাৰ ইয়াতে আপোনালোকে নিজৰ RP সকলৰ নাম উল্লেখ কৰিব পাৰিব প্ৰথম দিনৰ কাৰ্যসূচীসমূহ আছিল এই ধৰণৰ প্ৰাতঃসভা পৰিৱেশন প্ৰি টেষ্ট অনুষ্ঠিতকৰণ প্ৰশিক্ষণৰ আৰম্ভণি আৰু সমল শিক্ষক ভেন্যু ইনচাৰ্জ আৰু নিজৰ আপোনালোকৰ য'ত প্ৰশিক্ষণ হৈছে সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক সম্বৰ্ধনা প্ৰদান ইয়াতে আপোনালোকৰ চিৰিয়েলি অলপ ইফাল সিফালো হ'ব পাৰে সেইটো আপোনালোকে নিজৰ হিচাপত নোট কৰি ল'ব লাগিব তাৰ পিছত আহিছে TARLৰ ওপৰত ব্যাখ্যা মনোৰঞ্জনৰ বাবে সেলফ এসেসমেন্ট এক্টিভিটি বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰত কিছু আভাস প্ৰশিক্ষণৰ উদ্দেশ্য ব্যাখ্যা মনোৰঞ্জনৰ খেল অনুষ্ঠিতকৰণ BLWPS অৰ্থাৎ বিগিনাৰ লেটাৰ ৱৰ্ড পেৰাগ্ৰাফ ষ্টৰীৰ ওপৰত বিতংভাৱে আলোচনা BLWPSৰ ষ্টেজ 1 আৰু ষ্টেজ 2ৰ বিষয়ে জ্ঞান প্ৰদান ক্লাছৰুম ট্ৰেনজেকশ্যন উইথ ইউচেপ সিটিং এৰেঞ্জমেণ্টৰ ওপৰত আলোচনা আৰু শেষত কাহিনী সম্বন্ধীয় ক্ৰিয়াকলাপৰ বিষয়ে আলোচনা ইয়াতে এটা কথা উল্লেখ কৰিবলগীয়া যে যিবোৰ মোৰ ইয়াতে পইণ্ট হৈছে সেই পইণ্টবোৰ আপোনালোকৰ নিৰ্দিষ্ট প্ৰশিক্ষণৰ টপিক ওয়াইজ যেনেকৈ আগবাঢ়িব হেতুৰ লগত সিৰিয়েলি একে নিচিনা নহবও পাৰে তাৰে কাৰণে আপোনালোকে নিজৰ বহিত নোট ডাউন কৰি যদি ৰাখে যে কোনটো টপিকৰ পিছত কোনটো টপিক ডিসকাস কৰিছে তেতিয়াহলে আপোনালোকে সেই হিচাপে সিৰিয়েলটো মিলাব লাগিব ইয়াৰ পাছত আছে ইয়াতে প্ৰথম দিনৰ কাৰ্যসূচীৰ সমাপ্তি ঘটে প্ৰশিক্ষণৰ মাজতে জিলা আঞ্চলিক বিষয়া KRP ছাৰ FLN কনসালটেন্ট মেম আৰু SSR প্ৰশিক্ষণ কোঠালৈ আহে আৰু তেওঁলোকৰ বহুমূলীয়া বক্তৃতাৰে প্ৰশিক্ষণৰ তাৎপৰ্য দাঙি ধৰে আৰু সকলো প্ৰশিক্ষাৰ্থীকে কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে উৎসাহিত কৰে ইয়াৰ মাজতে গুৰু আহাৰ আৰু লঘু আহাৰৰ ব্যৱস্থা কৰা হয় আৰু সকলোৱে গ্ৰহণ কৰে কাৰ্যসূচীৰ প্ৰত্যেকটো বিষয়বস্তু সমল শিক্ষকসকলে পুংখানুপুংখভাৱে বুজাই দিয়ে আৰু সকলো প্ৰশিক্ষাৰ্থীয়ে পূৰ্ণ সহযোগিতা আগবঢ়ায় সদৌ শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে প্ৰশিক্ষণৰ সমাপ্তি ঘটোৱা হয় মই পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ যে যিহেতু TARL প্ৰশিক্ষণটো এবাৰ প্ৰথমবাৰৰ কাৰণে আহিছে আৰু সমগ্ৰ শিক্ষা অসম লগতে প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ যি ইনিচিয়েটিভ হেতু সঁচাকৈ শলাগ কৰিবলগীয়া আশা কৰোঁ আমি এই প্ৰশিক্ষণৰ যিবোৰ আমাক বুজাইছে সেইবোৰ আমি ক্লাছৰুমত ইমপ্লিমেণ্ট কৰিব পাৰোঁ লগতে মই এইটো ক'বলৈ বিচাৰিছোঁ যিহেতু এবাৰ প্ৰথমবাৰৰ কাৰণে এই প্ৰশিক্ষণটো হৈছে প্ৰতিবেদনখনৰ হয়তো কোনোবাখিনি জায়গাত কিবা আপোনালোকৰ হিচাপত নহব পাৰে আপোনালোকে নিজৰ ভাষা লগাইও লিখিব পাৰে আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা আৰ্হি হিচাপে কিছু
পৰিমাণে হ'লেও সহায় কৰিব গতিকে আজিৰ এই ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ আহিছোঁ ভিডিঅ' মেনশ্যনত কৈ কম